Hello guys, welcome back to my YouTube channel. More YouTube channel লৈ আপোনালোকক পুনৰবাৰ স্বাগতম. So guys, আজি যেহেতু Sunday আৰু Sunday সকলোৰে কিবা না কিবাটো প্ল্যান থাকে. So in this vlog I'm going to show you how I spent my whole Sunday. So vlog to চাই থাকিব. So guys, here I am ready. So আমি এতিয়া যাই আছো মোৰ দাদাৰ ঘৰত. আৰু Sunday বুলি যেহেতু মাহত ঘৰত নাই, they have also gone out, so we are going to our cousin's home. So ahok ami cousinor ঘৰত আমাৰ দিনটো কেনেকৈ স্পেন্ড কৰো মিষ্টেক. So guys, এই আমি আহি পালো চাওক দাদাহঁতৰ ঘৰত. ক'ত আহি আছো এয়া আহি আছো পাহাৰ উঠিব লাগিব পাহাৰ So guys, এয়া আমি দাদাহঁতৰ ঘৰত চাহ বনাই আছো 4টা মানুহ আমি 4টা মানুহ এটা চাহ পাৰ্টি কৰিম চাহৰ পাৰ্টি এইটো চাওক এইটো মানে এই দাদাটো মানে সিঙ্গল হা সো কোনোবা ছোৱালী থাকিলে কন্টাক্ট কৰিবা আৰু মানে কিচেনৰ দায়িত্ব ল'ব নালাগে সব দাদা অকলে ল'ব পাৰিব বুজাই দিছো যে আমাক চাহ বনাই খুৱাব এইটো দাদাৰ লগত ফুৰিব যাব পাৰিব ফুৰাৰ টেনচন নাই আমাক ফ্ৰীতে ফুৰাইছে বহুত সো ভিডিঅ'টো চাই থাকিব So guys, আমি এটা বনাব যাই আছো এটা পনীৰৰ ৰেচিপি আৰু ৰেচিপিটো বনাম মই মানে শিখা আৰু এইবোৰ মোৰ এসিস্টেন্ট মানে সহায়ক তো এইবোৰ কিবা কিবি কৰি আছে এইটো পনীৰৰ পিস কৰি আছে বাও কি টান কাম কৰি আছে দেখিছে গাইস আৰু ইয়া পিয়াজ চেলাই আছে হাত ভৰি বিষাইছে আৰু এটা এইটো কি কৰি আছে আটা মাৰি আছে আটা মাৰি আছে সো ৰেচিপিটো মই আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো জিঞ্জাৰ গাৰ্লিক আছে এড কৰি দিব Paste we're ready. So guys, after lots of mehnat, here our nasta is ready and we are going to eat. So guys, finally আমি ঘৰ আহি পালো দাদাহঁতৰ ঘৰৰ পৰা পনীৰ খাই মেলি আৰু এনেকৈ মই আজি মোৰ সানডেটো স্পেন্ড কৰিলো ব্লগটো চাব আৰু ভাল লাগিলে লাইক আৰু এটা কমেন্ট কৰি দিলে হ'ল বেলেগ নালাগে And yes, subscribe to my YouTube channel. Till then, bye bye. See you in my next video. Bye.